Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ভাই ফুটা খাবলৈ যাম মোৰ লগৰ এজনীৰ মাহীয়েকৰ ঘৰত। মই এতিয়া লগৰজনীৰ ঘৰতে আহি পাইছোঁহি। তাই আৰু মই দুজনী লগতে যাম, আপোনালোকক দেখাম আমি কি খালোঁ আৰু কি কৰিলোঁ মোৰ লগৰজনী মাহীহঁতৰ ঘৰত। মই এতিয়া সিহঁতৰ ঘৰত সোমাম আৰু চাই থাকিব। ইমান ধুনীয়াকৈ দেখিছেনে, ছাগলীজনী ৰখি আছিলে, বৰ ধুনীয়া আছিলে তাইৰ মুখখন, সেইবাবে উঠাই দিলোঁ। ইমান গৰম উঠিলে নহয়, পাওঁতে এতিয়া পাইছোঁহি মই তাইক মাতিম এতিয়া। এই আহি পালোহি, তাই ক'ত আছে জানো। কল্পনা নেযাওঁ নেকি? মইতো ওলোৱাই নাই এতিয়ালৈকে। এয়া তাই মোৰ লগৰ কল্পনা। অঁ হেল্ল' এভৰিৱান, এই মোৰ লগৰ হয় কল্পনা। তাই আৰু মই সৰুৰ পৰা লগতে পঢ়া, কিন্তু তাই বাহিৰত আছিলে বাবে আমি বহুত মাহৰ পৰা লগ পোৱা নাছিলোঁ। 6 মাহমানৰ পৰা প্ৰায় আজিহে লগ পাইছোঁ। বহুত দিনৰ পাছত ন? মাহী ঘৰত যাম এতিয়া ভাই টিকা খাবলৈ। ব'ল ওলাতো ওলোৱাই নাই এতিয়ালৈকে। আমি ওলাই মেলি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ মই কি কৰিলোঁ তাত। চাই থাকক আপোনালোকে আগৰ ব্লগটো। এয়া কল্পনাৰ মাকে ঝাৰু মাৰি আছে, তাই আকৌ মাৰি দিব নোৱাৰে, ৰখি আছে। এয়া দেখিছেনে গাইছ, ইমান ধুনীয়াকৈ ফুল ফুলি আছে, গোটেই গছজোপা আৱৰি ধৰিছে। এয়া বহুত ডাঙৰ আছে গছজোপা, কিন্তু এতিয়া ঠাণ্ডা দিনত ফুলিবহে মেইন, গোটেই গছজোপাই ফুলিব, বহুত ধুনীয়া লাগিব। অঁ কল্পনা, এই মোক ডাল এটা দেচোন, ময়ো ঘৰত ৰুম। এয়া ইমান ধুনীয়া ফুলিছে সঁচাকৈ, মই এটা ডাল নিমেই আৰু এতিয়া। এয়া তাই মোৰ কাৰণে এয়া ডাল এটা ভাঙি আছে, সেইটো ল'ম আৰু কেইটামান ডাল ল'ম। এয়া মই এইকেইটা ডাল ল'লোঁ, ঘৰত গৈ ৰুমগৈ আৰু মই। এয়া অহা বছৰ ফুলিব আৰু আমাৰ ঘৰটো। আমি আহি পালোহি, আহি পাওঁতে দেখিছেনে এহেঁতি ষ্টাৰ্ট কৰিলেই পূজা কৰা। এয়া নিজৰ ককায়েক ভায়েকবোৰক এনেদৰে এহেঁতি পূজা কৰে, ফুট লগাই দিয়ে আৰু ফুলৰ মালা পিন্ধায়। এয়া আৰম্ভ হৈ গ'ল, আৰু অলপ পাছত ভায়েকে নহ'লে ককায়েকে সিহঁতক গিফ্ট দিয়ে আৰু এহেঁতিও দিয়ে। আৰু আমি দুজনীয়া বহি চাই আছোঁ এটা জেগাত। এইজনী মই, এয়া তাই ইয়াত বহিলে, আৰু এইফালে চাইডে এয়া মামীও আছে, আৰু মোকো এহেঁতি গিফ্ট দিলে ৰুমাল এখন। এয়া আমাক খাবলৈ দিলে, এয়া চেল ৰুটি আৰু এয়া তিলৰ চাটনি, তাৰপাছত মাংস আছিলে। বহুত মজা লাগিলে কিন্তু খাই, মই পূৰা দবাই খালোঁ। আজি আমি দুজনী আকৌ এতিয়া ফুৰিবলৈ যাওঁ, আপোনালোকক দেখাম। আমাৰ ইয়াত ঢালাই বুলি কয় জেগাডোখৰ, আপোনালোকক মই দেখাম, চাই থাকিব। আমি দুজনী ভাই ফুটা খাই আহি ভাবিলোঁ যে সন্ধিয়া সময়ত অকণমান ওলাই যাওঁ বুলি, বহুত দিন যিহেতু ফুৰা নাছিলোঁ আমি। এনেই আমাৰ ঘৰৰ ওচৰতে অলপ, ঘৰৰ পৰা অলপ দূৰ পিছে ঢালাই বোলা জেগা এডোখৰত গৈছিলোঁ, আৰু সেইডোখৰ যাওঁতে আমি বজাৰখন পাৰ হৈ যাব লাগে। এয়া আমি গৈ আছোঁ, যাওঁতে অলপ সন্ধিয়াই হৈ গ'ল। এয়া আমি ঢালাই আহি পালোহি আৰু। এয়া ওপৰ ৰাস্তা আৰু এয়া তলৰ ৰাস্তা, বহুত তলত আছে, ভিডিঅ'ত পিছে ইমান গম পোৱা নাই, ইয়াৰ পৰা বাগৰি পৰিলে হৈছে আৰু। ইয়াত টাইগাৰ ৰখি আছে। এয়া দেখিছেনে, এয়া আহক আপোনালোকে দেখাই থওঁ। এইপিনে গোটেই জংঘলে দেখিছেনে, আগতে ইয়াত বহুত মানুহ আছিলে, আজিকালিহে নাই। কলিং যে আমাৰ ইয়াত আছিলে চেণ্ট্ৰেলৰ জব, এতিয়া চব মানুহবোৰ গুচি অলপ মানুহ আছে আৰু। আহক আৰু দেখাম আপোনালোকক মই। সেয়া চাৰ্চটো তলৰ ফালে আছে, বহুত দূৰত হৈ গ'ল। আমি ভাই ফুটা খাই মেলি আহি আকৌ মই এই দেখিছেনে কাপোৰ চেঞ্জ কৰি মেলি আকৌ আমি ওলাই আহিছোঁ। আন্ধাৰেই হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাম। আপোনালোকে তেতিয়ালৈকে ভালদৰে থাকিব, মই আপোনালোকৰ লগত নেক্সট ব্লগত লগ পাম। তেতিয়ালৈকে বাই বাই।